हेलो एवरीवन उषास ब्लगर आनटी भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ आशा करूँ आपलोक सकलो भाले आछे लाइनটো देखि निश्चय गम पाइছে जेहेतु काइले रक्षाबंधन गतिके सकलो दादा भंटी এই पवित्र प्रेমৰ रक्षाबंधনৰ দিনটো आपलोक सकलोলৈকে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেইজন ব্যক্তি যিজন ব্যক্তি ভগৱানে আমাৰ মাজলৈ পঠিয়াইছে আৰু এনে এজন ব্যক্তি যিজন ব্যক্তিক আমি পাৰ্সনেলি জানো আপোনালোকৰ এই মৰম চেনেহৰ যি এনাজৰী এই এনাজৰীডাল সদায় যাতে এনেদৰে চিৰজুগমীয়া হৈ ৰয় মোৰো এজন দাদা আছে আৰু মই দাদাৰ একমাত্ৰ ভণ্টি বহুত বছৰ হ'ল দাদাক এনেকৈ ৰাখী বন্ধনত ৰাখি পিন্ধোৱা হোৱা নাই আৰু আপোনালোকৰ লগত আজি দাদাকো মই ৰক্ষাবন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তই আগবাঢ়ি যাক সফল হও জীৱনত আৰু সুস্থ থাক সদায় তাৰে কামনা কৰিলোঁ যেহেতু আমাৰ দাদাসকল আমাৰ কাৰণে সদায় আপোন তেওঁলোকক মৰম দেখুৱাবলৈ অন্য এটা দিনৰ প্ৰয়োজন নহয় তথাপিতো অতীতৰ পৰা চলি অহা যেহেতু এটা পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি ৰক্ষাবন্ধন দিনটো আমি সকলোৱে উদযাপন কৰোঁ আৰু আজি সেই কাৰণে মই আপোনালোকলৈ ৰক্ষাবন্ধন স্পেচিয়েল এটি ৰেচিপি আনিছোঁ যিটো মিঠাই ৰেচিপি আৰু সেই ৰেচিপিটো বনাবলৈ আপোনালোকক বিশেষ কোনো বস্তুৰো প্ৰয়োজন নহয় আৰু বহুত কম সময়ৰ ভিতৰতে বনাই ৰেডি কৰিব পাৰিব গতিকে আহক আমি মিঠাই বনাবলৈ আৰম্ভ কৰোঁ তাৰ বাবে আমাক কি লাগিব চাওঁ আহকচোন মিঠাই বনাবলৈ আমাক লাগিব ঘি পিছি লোৱা চেনি পাউডাৰ গাখীৰ ইলাইচি পাউডাৰ অলপ এয়া বুটৰ দালি আৰু আমাক লাগিব অলপ এনেকৈ কুটি লোৱা বাদাম প্ৰথমে মই এটা বাউলত 2 চামুচ ঘিউ এড কৰিছোঁ আৰু মই ঘিউ কমকৈ এড কৰি থাকিম পিছত জনাম আপোনালোকক যে মই ঘিউ কিমান এড কৰিলোঁ এতিয়া মই প্ৰায় 1.5 কাপ চেনি ইয়াত এড কৰি দিছোঁ এতিয়া মই দুইখিনি ভালদৰে ফেটি মিক্স কৰি ল'ম ইয়াত মই এতিয়া আধা কাপ পাউডাৰ গাখীৰ দিছোঁ পাউডাৰ গাখীৰ দিলে মিঠাইবিধৰ সোৱাদটো ভাল আহে আপোনালোকে ইচ্ছা কৰিলে স্কিপ কৰিব পাৰে সব মোৰ তিনিবিধ ইনগ্ৰেডিয়েন্টছ ভালদৰে মিক্স হৈ গৈছে এতিয়া মই ইয়াত আকৌ 2 চামুচ ঘিউ এড কৰি দিম আৰু পুনৰ ভালদৰে মিক্স কৰি ল'ম এতিয়া মই শুকান বুট দালিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ভালদৰে পাউডাৰ বনাই ল'ম আপোনালোকে তিতা বুট দালি নলব শুকান বুট দালি ল'ব এয়া প্ৰায় মোৰ 1.5 কাপ বুট দালি এতিয়া মই ইয়াত কুটি ৰখা বাদামখিনি আৰু ইলাইচি গুড়িখিনি দিম এতিয়া মই চামুচ ব্যৱহাৰ নকৰাকৈ সফা হাতেৰে মিক্সাৰখিনি ভালদৰে মঠি ল'ম যাতে হাতৰ গৰম ভাৱটো পাই মিক্সাৰখিনি ভালদৰে মিক্স হৈ যায় আৰু মোৰ মিঠাইবিধে এটা ভাল শেপ লয় আৰু এনেদৰে প্ৰায় মই 10 মিনিটমান সময় মিক্সাৰখিনি ভালদৰে মঠি ল'ম আৰু আপোনালোকে যদি মিক্সাৰখিনি বেছি শুকান নিচিনা অনুভৱ কৰে তেনেহ'লে আৰু 1 চামুচ ঘিউ এড কৰি দিব পাৰে আৰু এয়া চাওক মোৰ মিঠাইখিনি প্ৰায় শেপ ল'বলৈ আৰম্ভ কৰিছে আপোনালোকে যেনেদৰে ইচ্ছা কৰে তেনেদৰে শেপ দিব পাৰিব মই লাৰু নহলে পেৰাৰ শেপ দিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাওকচোন মোৰ মিঠাইবিধ কিমান সুন্দৰকৈ শেপ লৈছে আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন বিৰাটেই সোৱাদ আৰু বিৰাটেই সফট হৈছে মিঠাইবিধ ইলাইচি আৰু ঘিউৰ যি গোন্ধ সেই গোন্ধ মিঠাইবিধত সম্পূৰ্ণৰূপে সোমাই পৰিছে গতিকে আজি ভিডিঅ'টি চাই কেনে পালে আৰু যদি ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ আপডেটছবোৰ আপোনালোকে পোনপ্ৰথমে উপভোগ কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই